নমস্কাৰ বন্ধুসকল, আসাপ হেল্প ইউটিউব চেনেললৈ মই নিৰ্মলৰে আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনালোকে এইটো ভিডিঅ' চাই ভাল লাগে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগতে ঘণ্টা বজাবলৈ দবাবলৈ নাপাহৰিব। আজি আমি এইটো ভিডিঅ'ত IIT গুৱাহাটী ৰিক্ৰুইটমেণ্টৰ 2018 বিষয়ে এইটো ভিডিঅ'ত মই জনাম। আপুনি ইয়াতে কেনেদৰে এপ্লাই কৰিব লাগিব বা আপোনালোকৰ ইয়াৰে পঢ়া আৰ্হতা কিমান লাগিব। তো বলক আমি ভিডিঅ'টো বেছি দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। তো ইয়াতে লাষ্ট ডেট দিয়া হৈছে আপোনালোকৰ 10 অক্টোবৰ। আৰু ইয়াতে কি ওলাইছে, ইয়াতে আপোনালোকৰ টেকনিচিয়ান এণ্ড এছিষ্টেণ্ট প্ৰজেক্ট টেকনিচিয়ানৰ কাৰণে বা টেকনিকেলৰ কাৰণে পোষ্ট ওলাইছে। এপ্লিকেশ্যন টু ইনভাইটেড টু ফলোইং পোষ্ট আণ্ডাৰ প্ৰজেক্ট, মানে আপোনালোকে যদি NPTEL HCET ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটীত হ'ব, ইয়াৰ অনুষ্ঠিত হ'ব। পিছত আপোনালোকে প্ৰথম পোষ্টটোৰ নাম হৈছে টেকনিকেল প্ৰজেক্ট মেনেজাৰ। আপোনালোকৰ দৰমহা হ'ব 41,41,000 HRA মেডিকেল এলাউন্স MBCL। আৰু আপোনালোকে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব MCA ইকুইভেলেণ্ট, MTech, ME ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন। ইয়াতে সকলোবোৰ দিয়া থাকিব। মই ইয়াৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে ভালদৰে ইয়াতে পঢ়ি চাব। দ্বিতীয়তে আছে টেকনিকেল এছিষ্টেণ্ট। ইয়াতে দুটা পোষ্ট আছে, য'ত আপোনালোকৰ দৰমহা হ'ব 30,000। ইয়াতেও লাগিব মাষ্টাৰ ডিগ্ৰী ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশ্যন। আৰু তৃতীয়টো হৈছে আপোনালোকৰ প্ৰজেক্ট এণ্ড টেকনিচিয়ান। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ইয়াতে IIT উইথ 3 years এক্সপিৰিয়েঞ্চ, মানে 3 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। য'ত ইয়াতে চিনেমেটোগ্ৰাফী আৰু চাউণ্ড, মাছ কমিউনিকেশ্যন এইবিলাক আহত থাকিব লাগিব। আৰু আপোনালোকে আপুনি ইয়াতে কেনেদৰে এপ্লাই কৰিবলৈ হ'লে আপোনালোকক ইয়াতে এখন ফৰ্ম আছে, এইখন মই আপোনালোকক দেখাই দি আছোঁ। এই লিংকটোত আপোনালোকে ক্লিক কৰিব আৰু ফৰ্মখন ডাউনলোড কৰিব, ষ্টেণ্ডাৰ্ড ফৰ্মখন। আৰু আপোনালোকে ডাউনলোড কৰি ইয়াতে এডভাৰটাইজমেণ্ট লিংকটো দিয়া আছে, ইয়াতে ক্লিক কৰিলে আপোনালোকে যদি এইটো লিংকত ক্লিক কৰে তেনে আপোনালোকে সকলো ডিটেইলছ গম পাব। এটা PDF ডাউনলোড হ'ব, তো ইয়াতে আপোনালোকে চাব পাৰে। আৰু ইয়াতে ৱেবছাইট আছে। আপোনালোকৰ ৱেবছাইটটো এইটো হ'ল www.iitg.ac.in/CET। ইয়াতে ইয়াৰ দ্বাৰা আপোনালোকে এপ্লাই কৰিব পাৰে। তো যদি আপোনালোকে এইটো ভিডিঅ' ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম, বন্দে মাতৰম।